বিশ্বনাথ কলেজ অফ এডুকেশ্যনৰ 2023 বৰ্ষৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহৰ অন্তিম দিন আজি বঁটা বিতৰণী সভাত উপস্থিত সন্মানীয় অতিথিবৃন্দ, সভাত উপবিষ্ট মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাসকল, মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকল, জয় জয়তে আপোনালোক সকলোলৈকে আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আবৃত্তি কৰিবলৈ লৈছোঁ কবি প্ৰণয় ফুকনৰ কবিতা সংৰক্ষিত সকলো হৃদয়। সংৰক্ষিত সকলো হৃদয়। তুমি কোৱাৰ দৰে আজিকালি সঁচাকৈ লিখিব নোৱাৰা হ'লো প্ৰেমৰ কবিতা। কি অচিন অসুখত ভুগিছে পৃথিৱী, উষ্ণতাৰে দগ্ধ পৃথিৱীৰ শৰীৰ। কি আছে ৰক্তৰ অভ্যন্তৰত, জৰাজীৰ্ণ সভ্যতা, ক'ত ভাল পোৱা, সকলো মানুহেই ঘূৰাই লৈছে মোক ভূগোলৰ পৰা। বিষণ্ণ আন্ধাৰত ডুবিছে আকাশ। শতাব্দীৰ এয়া কি আশ্চৰ্য সুখ। মোবাইল আৰু গাড়ীতকৈ কমিছে মানুহৰ দাম। কালিৰ সন্ত্ৰাসবাদী আজিৰ নেতা, কালিৰ ঘাতক হ'ল আজিৰ ৰজা। এতিয়া অনুভৱ কৰে কোনে, দেশ মানেই দিশহাৰা 100 কোটি, দেশ মানেই 1 কোটি যক্ষ্মা ৰোগী। এতিয়া সকলো শিশুৱেই জানে জাত পাতৰ ধৰ্মৰ কথা। গৰজ পৰিছে কাৰ সিহঁতক দেখুৱাব, কেনেকৈ সেউজীয়া হয় শাওনৰ পথাৰ, কেনেকৈ চৰাইৰ মাতত আহে অনাবিল বহা। সংৰক্ষিত সকলো হৃদয়। বৃত্তৰ ভিতৰত বন্দী জীৱন। মই আৰু হৈ থকা নাই সেই অতীতৰ উদাস আত্মকেন্দ্ৰিক কবি। শাৰদীয় আকাশৰ তলতো সেই লিখিব নোৱাৰি কবিতাৰ পাঁচশাৰী। ধন্যবাদ।